আজি আমি মহৎ লোকৰ কেইটামান অমৃতবাণী শুনো। ক্ষুধাৰ্ত মানুহক ধৰ্মৰ কথা কোৱা বা দৰ্শন শাস্ত্ৰ পঢ়োৱাটো হ'ল তেওঁক অপমান কৰা। স্বামী বিবেকানন্দ। বিশ্বৰ বাবে প্ৰয়োজন খাদ্য, আশ্ৰম, মৰম চেনেহ, প্ৰাৰ্থনা, শান্তি আৰু ঐক্যৰ বান্ধোন, যুদ্ধ কেতিয়াও নহয়। মাদাৰ টেৰেছা। মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। বুদ্ধদেৱ। অনুভূতি যেতিয়া মনৰ সিংহাসনত আৰোহণ কৰে, যুক্তিয়ে তেতিয়া সেই স্থান ত্যাগ কৰে। এম হেনৰী। লোভ আৰু বাসনাই জগতৰ সকলো দুখ কষ্টৰ কাৰণ। মহাবীৰ। সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য। জন কিটছ। হৃদয়ত যি আছে তাক মন্দিৰতো নোপোৱা, মছজিদতো নোপোৱা। সেই হৃদয়ত যদি একো নাথাকে তেন্তে জানিবা যে ক'তোৱেই একো নাই। বাহাদুৰ শ্বাহ জাফৰ। চিন্তা কৰিবা জ্ঞানী মানুহৰ দৰে, কিন্তু চিন্তাখিনিক প্ৰকাশ কৰিবা সাধাৰণ মানুহৰ ভাষাৰে। উইলিয়াম বাটলাৰ ইয়েটছ। সততা অবিহনে জ্ঞানৰ নিশকতীয়া আৰু অকামিলা। জ্ঞানৰ অবিহনে সততা বিপজ্জনক আৰু ভয়ংকৰ। ডক্টৰ জনছন। সম্ভৱ হ'লে আনতকৈ বেছি জ্ঞানী হ'বলৈ চেষ্টা কৰিবা, কিন্তু সেই কথা তেওঁলোকক নক'বা। লৰ্ড চেষ্টাৰফিল্ড। সৃষ্টিকৰ্তাই মানুহৰ জ্ঞানৰ সীমা বান্ধি দিছে, কিন্তু মূৰ্খামিৰ কোনো সীমা নাই। কনৰাড এডেনেৱাৰ। যিয়ে আনক জানে তেওঁ বিদ্বান, যিয়ে নিজক জানে তেওঁ জ্ঞানী। লাওছী। অপমানতকৈ শাৰীৰিক আঘাতৰ